हेलो एवरीवन এয়া আছে আমাৰ বা ছোৱালীৰ শান্তি বিয়া তুলনি বিয়া বুলি ক'ব পাৰি কইনাৰ ভনীয়েকে শৰাই দিলে ইয়া ছোৱালী ইয়া গা ধুৱাবলৈ নিয়া হৈছে পানী তুলি অহা হ'ল তাৰ পিছতে গা ধুবলৈ নিয়া হৈছে তাই ফ্ৰেণ্ডে আছিলে পানী ছিটিওৱা তাৰপিছত দুলনি ধৰা ইয়া গা ধোৱা ঘৰটো ধুনীয়াকৈ বনোৱা হৈছে থুলমূলীয়াকৈ বা ছোৱালীৰ তুলনি বিয়াখন পতা হ'ল যিহেতু খেতিৰ সময় গতিকে সকলোৰে ব্যস্ত ইয়া তাইক সজাই থকা হৈছে কইনাৰ মানে ভাগিনৰ নিচাকৰ ছোৱালী বাইকে সজাইছে ওচৰত লগৰ ছোৱালী আছে ওচৰ চুবুৰীয়া সকলোৱে আহিছে এইফালে আপা খেতি আলহী মাতিছে শৰাই তামোল পাণ দি মাতিছে এইফালে বেছি আছে সেউজীয়া ৰঙৰ কাপোৰ পিন্ধা ইয়া মোৰ সৰু বা আৰু কাষত আছে মা বহি আছে থুলমূলীয়াকৈ বিয়াখন তোলা হ'ল ওচৰত সৰু ভাগিন আছে তাৰপিছত ছোৱালী কইনা ধৰা তাৰপিছত এইফালে মনুকণ চুম্পীহঁতে লগ লাগি সজাইছে ইয়া আমাৰ কইনা ৰেডি কেনেকুৱা লাগিছে বাৰু এয়া দেখিবলৈ কেনেকুৱা লাগিছে বাৰু জনাবচোন আমাৰ কইনাজনী যথেষ্ট গৰম পৰিছে তথাপিও বেছি প'জ দিবলৈ কৈ আছোঁ মাহীয়েকৰ কথা শুনি প'জ দি আছে গোটেই ঘামি অৱস্থা বেয়া তথাপিও স্মৃতি হিচাপে এয়া গোটেইবোৰ বাইক হৈছে কইনাৰ বাইক এয়া হৈছে মাহীয়েকৰ ছোৱালী ইয়া দেউতাক ভাগিনৰ দেউতাক মানে মোৰ ডাঙৰ ভিনটো ইয়া কইনাৰ ভনীয়েক তাৰপিছত এয়া মই এয়া মোৰো সৰু ভাগিন হয় এয়া আইসকল গোপিনীসকল এয়া কইনাৰ এনাইকে কইনা কোলা লৈছে সেইটো পৰম্পৰা অনুযায়ী আপোনালোকে সকলোৱে জানে তুলনি বিয়াত এনেধৰণে কইনা কোলা লোৱা হয় তাৰপিছত অলপ ধেমালিও কৰা হয় ঠাই বিশেষে বেলেগ বেলেগ নিয়ম আছে কিছুমানে মুখত পিঠা সানে কিছুমানে পানী ঢালে ইয়াত দুইটাই নিয়ম কৰা হৈছে মালা এডালো গাঁঠি দিয়া হৈছে সকলো এইবিলাক ফূৰ্তিৰে এইবিলাক নিয়ম সমাজত চলি আহিছে আপোনালোকৰ ফালে এনেধৰণৰ নিয়ম আছে নে বাৰু জনাবচোন মা আপুনি এয়া হৈছে মাক মানে মোৰ বা হয় এয়া হৈছে বা ভিনটো আবেলিলৈ আহোমৰ পৰম্পৰাগত অনুসৰি এটা নিয়ম কৰা হৈছে আৰু ইয়াত কইনাই সেৱা ল'ব লগা হৈছে কইনা আৰু কইনাৰ মাক থুলমূলীয়াকৈ পতা ভাগিনৰ শান্তি বিয়াখন এনেধৰণে ভিডিঅ' কৰি স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ
পিছলৈ যাতে চাব পাৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। ধন্যবাদ।